নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন এখন চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পৰশুৰাম কুণ্ডৰ আৰু কিছু কাহিনী লৈ আহিছোঁ। যদি আপোনালোকে ভাল পায় তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব, ভক্তিমূলক ভিডিঅ' পাই থাকিব। আহকচোন আজি পৰশুৰাম কুণ্ডৰ বিষয়ে কিছু কথা জানি লওঁ। পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা বজ্ৰকুণ্ড আছিল। অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। 1840 চনত ইংৰাজ অভিযাত্ৰী ডেলটনে লোহিত নদীৰ দক্ষিণ পাৰত 70 ফুট দীঘল আৰু 30 ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্ত সমাগম হয়। পৰশুৰাম কুণ্ডৰ এটা কাহিনী আছে। পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মহাপাপত ভুগি নিজৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হ'ল। বহু বছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তিভাৱেৰে ভগৱানক আৰাধনা কৰাৰ পাছত মহাদেৱ শিৱ তেওঁৰ ভক্তিত সন্তুষ্ট হৈ বিষ্ণু জৰাৰ্থক সাক্ষাৎ কৰিবলৈ ক'লে। বিষ্ণু জৰাৰ্থক সাক্ষাৎ কৰাত তেওঁ ক'লে, উত্তৰ পূবত এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বুৱতী জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তেওঁ পাপ খণ্ডন হ'ব। শেষত এই কুণ্ডৰ পানীয়ে গা ধোৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল। তেতিয়াৰ পৰা এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে। পৰশুৰাম কুণ্ড ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয়। এই পৰশুৰাম কুণ্ডৰ সৃষ্টি আৰু কাহিনীত যমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা। তেওঁ 5জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰে ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন যমদগ্নি মুনিয়ে গা ধোৱাৰ বাবে সহধৰ্মিনী ৰেণুকাক গংগাৰ পানী আনিবলৈ পঠাইছিলে। বহু দেৰিলৈকে পত্নী পানী আনিবলৈ গৈ ঘূৰি নহাত মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্যদৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধৰ্মিনী ৰেণুকাই স্বৰ্গৰ গন্ধৰ্বসকলৰ গা ধোৱাৰ দৃশ্য চাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। অৱশেষত মুনিয়ে পৰশুৰামক মাটিৰ শিৰচ্ছেদ কৰিবলৈ আদেশ দিলে। পিতৃৰ আদেশ পাই কিংকৰ্তব্য বিমূঢ় হৈ পৰিল পৰশুৰাম, যেন তেওঁ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমুহূৰ্তমান একেঠাইতে চকু মুদি ৰ'ল। এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনত সকলো দুখ বেজাৰ আঁতৰাই পেলালে। দুচকুৰ দুধাৰি পানী দুহাতেৰে মুচি পিছ মুহূৰ্ততে হাতৰ কুঠাৰখন লৈ আশ্ৰমলৈ গতি কৰিলে। আশ্ৰমত এক মুহূৰ্তত বিলম্ব নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাটিৰ শিৰচ্ছেদ কৰিলে। মাতৃ কুঠাৰৰ পাপত ভুগি তেওঁ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহ'ল। অপ্ৰাণ চেষ্টা কৰি বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু সেই মহাপাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে ক'লে যে মাতৃ হত্যাৰে এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপমুক্ত হ'বা। তেতিয়াৰ পৰা পৰশুৰামে এফালৰ পৰা ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান ভক্তিত সন্তুষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু ক'লে, তুমি কুশল নগৰৰ পণ্ডিত বিষ্ণু জৰাৰ্থৰ সাক্ষাৎ কৰা, তেওঁৱে তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰাৰ্থক পৰশুৰামক উপদেশ দিলে যে উত্তৰ পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত আছে। তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তেওঁ কুঠাৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব, তাত স্নান কৰাৰ লগে লগে হাতৰ কুঠাৰ এৰাই যাব আৰু তেওঁ মাতৃ হত্যা মহাপাপৰ পৰা মুক্ত হ'ব পাৰিব আৰু সেই ঠাই যুগ যুগান্তলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব। পণ্ডিত জৰাৰ্থই কোৱাৰ পথেৰে গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে আৰু অৱশেষত সেই ঠাইখন পালেগৈ। আৰু কথামতে পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি পৰশুকুণ্ড বা ব্ৰহ্মকুণ্ড পাৰ কাটি দিলে আৰু ঘৰিয়াল ৰূপী সূতাপা উদ্ধাৰ হ'ল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতত কুঠাৰ সলকি পৰিল। তেতিয়াহে পৰশুৰামৰ মাতৃ হত্যাৰ মহাপাপ খণ্ডন হ'ল। ব্ৰহ্মকুণ্ডৰ পুত্ৰস্বৰূপ পৰশুৰামৰ হাতত স্পৰ্শত ব্ৰহ্মকুণ্ডৰ পৰা ধাৰাসাৰে ওলোৱা জলৰাশি অসমৰ মাজেৰে বৰ্তমান প্ৰবাহিত হৈ পৰা বৰলুইতৰ নাম ব্ৰহ্মপুত্ৰ নামেৰে জিলিকিছে আজিও। ইয়াৰ ভৌগোলিক বিৱৰণ হ'ল, তেজু চহৰৰ পৰা 21 কিলোমিটাৰ পূবলৈ গ'লেই পৰশুৰাম কুণ্ড পোৱা যায়। লোহিত নদীৰ পাৰতে ইয়াৰ মন্দিৰটো আছে।
ইয়াত মিচিমি, খামতি আৰু চাম্পুসকলৰ বাসস্থান। এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা ইয়াত এখন ধৰ্মীয় মেলা আৰম্ভ হয়। পৰশুৰাম কুণ্ডলৈ আহিবলৈ তিনিচুকীয়া আৰু তেজুৰ পৰা দৈনিক বাছ চলাচল কৰে। তেজুত থাকিবলৈ বিভিন্ন হোটেল আৰু চৰকাৰী চাৰ্কিট হাউচ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' আপোনালোকৰ সন্মুখলৈ মই পুনৰ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।